দহোটীয়া মই নিৰ্বাচন কৰি অনা কবিতাটিৰ শিৰোনাম হ'ল এইবেলি পিতায়ে কোৱাষাকে কওঁ। কবি পিঞ্জু মৰাণ। এইবেলি পিতায়ে কোৱাষাকে কওঁ। যাতেকে উবুং আবাং লাগিছে মন ভোন, ডাঙৰ হোৱা পা আশা ভুনো বাই বাই গৈ আছে। সেইখাপাই বাউকে পহুং শুনুং বুলি ভাবি পিনিয়ে ঘৰ এই আহিছিলোং সেনাখনি। খালি কপালখন এফিউ বাও নহয় কমো হৌ পা কেলে ক ভবাকতে এফিউ নহয় ঘূৰি আহিব লগা হ'ল। এখন লকডাউন, এখন কৰোণা, চব চেছ কৰি দিলে ভোন। এতিয়া ঘৰলৈ আহি পিনি ঘৰত সোমাই বিচুটিকে উবুং আবাং লাগিছে। সেইখাপাই ভাবিছোং জীৱনৰ গতিকে সলাই দিম, উবুং আবাং ভুনো বাও হ'ব। সেইখাপাই ভাবিছোং এইবেলি পিতায়ে কোৱাষাকে কওঁ না কিটো। ধন্যবাদ।